আপুনি প্ৰচেছ ফুড লাইক বিস্কুট চকলেট এইবোৰ খাই বহুত বেছি ভাল পায় নেকি? যদি ভাল পায় নেক্সট টাইম খোৱাৰ আগত ভিডিঅ'টো এবাৰ চাই ল'ব। আজি আমি 5টা এনেকুৱা ফুডৰ কথা পাতিম যোনবিলাক আমি ডেইলি খাই থাকোঁ কিন্তু আমাৰ কাৰণে বহুত ক্ষতিকাৰক হয়। নাম্বাৰ 1 চিপ কোৱালিটি চকলেট। 5-10 টকীয়া যোনবিলাক আমি চকলেট খাওঁ এইবিলাক অনলি পাম অইল চুগাৰ আৰু ভেজিটেবল অইলে দিয়ে বনায়। এইবোৰ চকলেটত একো নিউট্ৰিচনেল ভেলু নাথাকে। নাম্বাৰ 2 জুচ এণ্ড ফ্ৰুট জুচ। আমি যোনবিলাক পেকেটিং ফ্ৰুট জুচ খাওঁ তাতে 20% লৈ লিকুইড চুগাৰ থাকে আৰু এই খোৱাৰ লগে লগে আমাৰ গ্লুক'জ স্পাইক হাই হৈ যায়। এইবিলাক খাই আমাৰ একো প্ৰফিট নহয়, লগতে আমাৰ ভোক আৰু বেছিহে বাঢ়াই দিয়ে। নাম্বাৰ 3 চিপছ কুৰকুৰে ভুজিয়া। এইবোৰ চব চিপ কোৱালিটিৰ ময়দা নিমখ আৰু পাম অইলেদি বনায় য'ত একো নিউট্ৰিচনেল ভেলু নাথাকে। নাম্বাৰ 4 কলাছ। চফ্ট ড্ৰিংকৰ এটা কেনত 29% চুগাৰ থাকে আৰু আমি জানো লিকুইড চুগাৰত হাই পৰিমাণে ফ্ৰক্টোজ থাকে যোনটো হ'ল আমাৰ হাৰ্টৰ কাৰণে বহুত বেয়া। নাম্বাৰ 5 বিস্কুট মেদা পাম অইল চুগাৰ এণ্ড ভেজিটেবল অইল যোনবিলাক আমাৰ দেহৰ কাৰণে বহুত বেয়া। যিমান পাৰে এইবিলাক বস্তু নিজে খোৱা এৰক আৰু ঘৰতো অনা বন্ধ কৰি দিয়ক। যদি ভিডিঅ'টো আপোনালোকক ইনফৰ্মেটিভ লাগিছে তেন্তে শ্বেয়াৰ লাইক আৰু কমেণ্ট কৰি দিব।